নমস্কাৰ পাৰুলছ কিটচেন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তেল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। তেল পিঠাটো অলপ বেলেগ ধৰণে বনাইছোঁ। তেল পিঠাত মই চকলেট আৰু নাৰিকলৰ পুৰ দি বনাইছোঁ। এনেদৰে তেল পিঠা বনালে খাবলৈ ভাল লাগে, বহুত টেষ্টি হয় আৰু ল'ৰা ছোৱালীও খাই ভাল পাব, যিহেতু ইয়াতে চকলেট আৰু নাৰিকলৰ পুৰ দি বনোৱা হৈছে। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব। প্ৰথমে মই গুড়ৰ চিৰাপ এটা বনাই লওঁ। মই গুড় আধা কাপ লৈছোঁ আৰু পানী মই 1.5 কাপমান লৈছোঁ। মই অলপ পনীয়াকৈ বনাইছোঁ, বেছি মিঠা মই নিদিওঁ পিঠাকেইটা, সেইকাৰণে মই অলপ পনীয়াকৈ বনাইছোঁ। যদি বেছি মিঠা খাব বিচাৰে তেনে গুড়ৰ পৰিমাণটো 1 কাপ দিব পাৰিব। এতিয়া মই প্ৰথমে এটা ডো বনাই লওঁ। তাৰ বাবে মই 1 কাপ ময়দা দিছোঁ আৰু 2 কাপ পিঠাগুড়ি দিছোঁ আৰু ইয়াতে নিমখ অকণমান দিছোঁ আৰু চব গুটি প্ৰায় আধা চামুচমান দিছোঁ। দি এতিয়া গুড়ৰ চিৰাপটোৰে পিঠাগুড়িৰ ডো এটা বনাই ল'ম। ভালদৰে প্ৰথমে সানি লৈছোঁ। সানি এতিয়া মই ডোটো বনাই ল'ম। গুড়ৰ চিৰাপটো বৰ বেছি গৰম হ'বলৈ দিব নালাগে, অলপ ঠাণ্ডা হাতেৰে চুব পৰা গৰম হোৱাৰ পিছতে মই পিঠাগুড়িখিনি সানি লৈছোঁ। এতিয়া মোৰ ডোটো বনাই হৈ গৈছে আৰু এইখিনি মই আধা ঘণ্টামান সময় ঢাকি থৈ দিম আৰু তাৰ আগতে এচামুচ ঘি দি সানি লৈছোঁ। ঘিৰ ঠাইত ৰিফাইন অইলো দিব পাৰে। এতিয়া পুৰটো বনাব লাগিব। পুৰ বনাবলৈ মই চকলেট লৈছোঁ। মই ডাৰ্ক চকলেট লৈছোঁ বা আমুলৰ চকলেটো ল'ব পাৰে, যিকোনো চকলেটেই ল'ব পাৰে। মই ডাৰ্ক চকলেট লৈছোঁ। প্ৰথমে ৰুকি ল'লোঁ চকলেটখিনি ৰুকি ইয়াতে নাৰিকলৰ গুড়ি মিহলাই দিছোঁ। 1 কাপ নাৰিকলৰ গুড়ি দিছোঁ। মই ৰেডিমেড নাৰিকলৰ গুড়ি ইউজ কৰিছোঁ আৰু কাজু অলপ দিছোঁ, প্ৰায় আধা কাপ কাজু দিছোঁ। কাজু দি ইয়াতে অন্য ড্ৰাই ফ্ৰুটছো দিব পাৰে, কিচমিচ দিব পাৰে বা পিস্তা বাদাম যিকোনো। এতিয়া এইখিনি অলপমান সেকি ল'ম। মাত্ৰ গৰম হ'বলৈহে দিম, বৰ বেছি সময় গৰম নকৰোঁ। মই জুই একেবাৰে কমাই দিছোঁ। এতিয়া হাতেৰে মই চুই চাইছোঁ লাডু বনাব পৰা হৈছে নে নাই। এতিয়া অলপমান আঠা আঠা হৈছে, সেইকাৰণে এইখিনি এতিয়া মই এখন কাঁহীত কাঢ়ি থৈ দিছোঁ। বহুত বেছি সময় গৰম কৰি থাকিব নালাগে, নহ'লে জ্বলি যাব। এতিয়া মই এটা এটাকৈ লাড়ু বনাই থৈ যাম। চকলেটৰ লাড়ুকেইটাও খাবলৈ খুবেই ভাল লাগে। এনেদৰে লাড়ু বনাই খাব পাৰে, খাই বহুত টেষ্টি লাগে। এতিয়া মই এটা এটাকৈ গোটেইকেইটা লাড়ু বনাই পেলাম। এতিয়া আধা ঘণ্টা হৈ গৈছে। ইয়াৰ পৰা এতিয়া মই পিঠা এটা এটাকৈ বনাই যাম। ঘিলা পিঠা বনোৱাৰ দৰে বনাব লাগিব, মাত্ৰ ভিতৰত পুৰটো দি দিম। মই চকলেটৰ লাড়ুকেইটা পিঠাকেইটাৰ ভিতৰত ভৰাই দিম। প্ৰথমতে হাতৰ তলুৱাত চেপেটা কৰি ল'লোঁ, লৈ এতিয়া গাঁতৰ দৰে কৰি লৈছোঁ। কৰি ইয়াৰে পৰা চকলেটৰ লাড়ু এটা দি চাৰিওফালৰ পৰা বন্ধ কৰি দিম। গোটেইকেইটা পিঠা মই এনেদৰে প্ৰথমে বনাই লওঁ। এতিয়া মই এটা এটাকৈ গৰম তেলত ভাজি যাম। তেলখিনি বহুত বেছি গৰম হ'বলৈ দিব নালাগে, মাত্ৰ গৰম হোৱাৰ লগে লগে মই পিঠা এটা দি দিছোঁ। গেছটো মিডিয়াম টু হাই ফ্লেমত ৰাখিছোঁ। এনেদৰে পিঠাকেইটা মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এনেদৰে ভিতৰত চকলেটৰ পুৰ দি বনালে পিঠাকেইটা খাব খুবেই ভাল লাগে আৰু এটা নতুন সোৱাদ পোৱা যায়। আমি সাধাৰণতে ঘিলা পিঠা এনেদৰে বনাওঁ। এইটো ঘিলা পিঠা বুলিও ক'ব পাৰে বা তেল পিঠা বুলিও ক'ব পাৰে।
একেলগে দুটা তিনিটা কৰিও পিঠা ভাজিব পাৰিব। বৰ বেছি সময় নালাগে, পিঠাকেইটা বনাবলৈ একেবাৰে সহজ, মাত্ৰ ডোটো বনাওঁতে অলপ কোমলকৈ সানি ল'ব লাগে। এতিয়া মোৰ পিঠাকেইটা ভাজি হৈ গৈছে। পিঠাকেইটা খুব ধুনীয়া হৈছে, কোমল হৈছে আৰু খাবলৈ খুবেই টেষ্টি লাগে, বৰ ভাল লাগে খাবলৈ এনেকৈ। এতিয়া মই এটা পিঠা ফালি দেখুৱাই দিছোঁ। চফ্ট হৈছে পিঠাকেইটা, খাবলৈ ভাল লাগিব চাহৰ লগত। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাইছে আৰু এইবাৰ বিহুত বনাবলৈ চেষ্টা কৰিব পাৰে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।